নমস্কাৰ মোৰ ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ গছৰ তলৰ পৰা। মই এজন ব্যৱসায়ী ল'ৰা। এয়া দেখছি আপোনালোকে বিস্কুট চিস্কুটগিলা লৈ ৰেডি হৈছোঁ, দোকানে দোকানে মাল দিব যাব। মানে কি হ'ল, মই বহুত দিন ধৰি ভিডিঅ' বনাম বুলি ভাবি আছোঁ। মানে লাজ চাজ লাগে ন, সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ। আজিৰ পৰা মই ভাবিলোঁ আৰম্ভ কৰি দিওঁ। মানুহ চানুহ নাই এইফালে ৰাস্তাত মানুহ চানুহ নাই। মই ভাবিলোঁ ইয়াতে আৰম্ভ কৰি দিওঁ আজি ভিডিঅ'টো। চাই থাককচোন ভিডিঅ'টো কি হ'ব গৈ আছে। এতিয়া মানে হেলমেট চেলমেট পিন্ধি লৈ যাওঁ আৰু। জয় জুবিন দা, আজি যাত্ৰাটো আৰম্ভ কৰিম। বাইদেউৰ দোকানত মই মাল দি দিলোঁ। এতিয়া হিচাপ কৰি কিনে মই গম পালোঁ 665 টকা বিল হ'ল বাইদেউৰ। এতিয়া বাইদেৱে মোক 665 টকা দিব আৰু। ইমান নহয় বেয়া। বাইদেউ পুৰা পইচা ওলাই আছে। দোকানীগিলাখনৰ এটা নিয়ম আছে, কি গম পাইছি না? আপোনালোকক মই বুজাই দি আছোঁ। কেছত যদি 200 টকা ৰাখে, পকেটত 500 ৰাখে। আৰু পাৰিলে বয়ামে 400-500 ৰাখি থৈ দিয়ে। মানে এক্সট্ৰাকে ৰাখে। দোকানী আহিলে বা বেপাৰী আহিলে তেতিয়া ক'ব পাৰিব বিক্ৰী নাই, কিবা নাই। আছে কিছুমান। ভিডিঅ'টো যি আৰম্ভ কৰিলোঁ প্ৰথমখন দোকানত, মানে ভিডিঅ'টো মই বনাম বুলি ভাবি থাকাতে গ'লে ইফালে তাড়াতাড়ি মাল দিব লাগে না। মই যাই নাপাৰ আগতে বেলেগ এটা বেপাৰী আহি যদি মাল দি দিয়ে দোকানখনত, তেতিয়াহ'লে মইতো দিব নোৱাৰিম। সেইকাৰণে মানে ভিডিঅ'টো বনাম বুলি ভাবি থাকাতে মানে মাল দিয়ে চেজ হৈ গ'ল। চাব পাৰে, আপোনালোকক দেখাই আছোঁ মই মাল কি আছে। আপোনালোকে এখন মোৰ গাড়ী আৰু এইগিলা মাল অলপমান ইয়াতে আছে। আপোনাৰ এই চুইফ্টছ আছে আৰু অলপমান এইয়া কেক আছে। আৰু বাকী এফালে চাওক, এফালে এই 2 পেকেটমান বিস্কুট আছে। এইগিলা মোনা পুৰা খালী, মাল নাই। আৰু এইকেইটা মোনা পুৰা খালী গৈছে। এইগিলা মনত আকৌ মাল চাল নাই। ইয়াতে 2খান বিস্কুট আছে, 1 পেকেট বিস্কুট আছে। আৰু ইয়াতে একো নাই চাওক। মানে মই যিখিনি মাল আছে সেইখিনি মাল দিয়াত মাথা মাৰিব লাগিল। আৰু এইফালে দেখা পাচ্ছি আপোনালোকে, এইটো মানে ধুনীয়া এটা ৰাস্তা বনাই আছে। আগত যিটো 2 বছৰ আগত মই এইটো ৰাস্তা দি যেতিয়া বেপাৰ কৰিব আহিছিলোঁ, বাৰিষা বতৰত যি বোকা হয় গাইছ, সঁচাই কৈছোঁ বেয়া বোকা হয়। এফালে দেখা পাচ্ছি মানে পথাৰৰ মাজেদি ৰাস্তা আছিল, এতিয়া মানে ধুনীয়া হৈ গ'ল আৰু পাকা ৰাস্তা হৈ গ'ল। মোৰ আৰু টেনশ্যন নাই।